ইয়া ঢেকীয়া লৈছোঁ আজি একদম ফ্ৰেছ হয় বজাৰবিলাক ক'ৰ পৰা আনে ধৰিবলৈ দিগদাৰ হয় জাহা তাহা জেগাৰ পৰা বুটলি আনে একদম মুখৰ আগতে আমাক ধুনীয়াকৈ ঢেকীয়া খাবলৈ মানে একদম সুবিধা কৰি দিছে আৰু মজা মজাকৈ বনোৱা আৰু খোৱা আৰু বুজিছে নাই ইমান সুন্দৰকৈ আছে এইখন ঢেকীয়া খাই কোনে কোনে ভাল পায় বুট মাহৰ লগত আমাক আৰু পঁইতা ভাতৰ লগত ঢেকীয়া দিবা আৰু গৰু চুখি থাকিলেও নুঠোঁ আমি পঁইতা ভাতৰ লগত কাবা ঢেকীয়া বুটৰ ভাজি কিমান ধুনীয়া ধুনীয়া হৈ গৈছে না এইবিলাক চব এয়া একদম মজা কৈছোঁ নহয় আৰু এইবিলাক আমি দুপৰীয়াৰ কাৰণে যোগাৰ কৰিছোঁ আৰু বুট মাহৰ লগত ঢেকীয়া ভজা দেই বেছি নালাগে আমি মানুহ দুটাহে ল'ৰাই ঢেকীয়া ভাজি নাখায় গতিকে হৈ যাব আৰু দেখিছে নাই সদায় পাই থাকোঁ আৰু এইয়া আজি ঢেকীয়া ভজা